নমস্কাৰ পৰিৱৰ্তন আৰু শিক্ষা ইউটিউব অনুষ্ঠানলৈ সকলোকে সম্ভাষণ জনাইছো প্ৰিয় দৰ্শকসকল প্ৰথমে আপোনালোকে এটা দৃশ্য চাওক নিষ্ঠা নিষ্ঠা মানে নিষ্ঠা না যে তোমাৰ কাটি ধ্বংস কৰে এইটো হ'ল নিষ্ঠা এই দৃশ্যটো দেখিলে আৰু এটা দৃশ্য চাওক ঠিক আছে এই দৃশ্য দুটা প্ৰথমটো হৈছে নিষ্ঠা ট্ৰেইনিঙৰ আৰু দ্বিতীয়টো হৈছে মই দুখন স্কুললৈ গৈছিলোঁ আজি তাৰে এখন স্কুলৰ মই এয়া ছবি দেখুৱাইছোঁ প্ৰিয় দৰ্শকসকল আপোনালোকে সকলোৱে জানে নিষ্ঠা ট্ৰেইনিং গোটেই সৰ্বভাৰত জুৰি সকলো শিক্ষককে সামৰি নিষ্ঠা ট্ৰেইনিং কৰিছে গতিকে কিছু শিক্ষকক নিষ্ঠা ট্ৰেইনিংটো দিয়াৰ প্ৰয়োজন নাছিল এই কথাটো মই আগেয়ে কৈছোঁ নিষ্ঠা আচলতে সৰ্বভাৰতীয়ভাৱে সকলো শিক্ষকৰ বাবে সকলো স্কুলৰ বাবে একে হ'ব নোৱাৰে দ্বিতীয় দৃশ্যটো চাওক ইয়াত কেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ তাত কি টেকন'লজি ইউজ কৰিব আপুনি য'ত ৰুমেই নাই দেখিছে আপুনি হল এটাতে কেনেকৈ ৰুমটো এটা চাইডে মানে ছাত্ৰ ছাত্ৰী বহিছে চালে বেৰে আপুনি গোটেইখিনি চাওক কোনো এটা ৰুমত ফেনৰ কণ্ডিশ্যন নাই গতিকে ৰিজনেল যিটো ইমবেলেঞ্চ যিটো আঞ্চলিক পাৰ্থক্য অৰ্থনৈতিক ক্ষেত্ৰতে যে আঁতৰাব লাগিব তেনেকুৱা নহয় শিক্ষাৰ ক্ষেত্ৰতো ৰিজনেল ইমবেলেঞ্চটো আঁতৰাব লাগিব কনষ্টিটিউশ্যনত আমাৰ আৰ্টিকল আছে গতিকে এই ৰিজনেল ইমবেলেঞ্চৰ মানে যিটো আছে তাৰ পিনে চকু কাণ নিদি পেলাই গোটেই সৰ্বভাৰতত এটা নিষ্ঠা প্ৰগ্ৰেম কৰাটো মানে সকলো অঞ্চলৰ কাৰণে যুক্তিসংগত হোৱা নাই বুলি মই আগতেও কৈছোঁ এতিয়াও ক'ম প্ৰিয় দৰ্শকসকল স্কুলৰ যি দুখন স্কুলত গ'লোঁ এখন স্কুলৰ সঁচাকৈ পৰিৱেশ ভাল এইটো ক'ব লাগিব কিছু স্কুল অলপ ভাল হৈ আহিছে সেইটো ক'ব লাগিব একেবাৰে যে আমাৰ প্ৰগ্ৰেমবিলাক একেবাৰে অথলে গৈছে তেনেকুৱা নহয় কিছু শিক্ষকৰ প্ৰচেষ্টাত টিচাৰৰ প্ৰচেষ্টাত যিখিনি আছে তেওঁলোকে কিন্তু বৰ সুন্দৰকৈ ৰাখিছে কিন্তু কিছুমান স্কুলত মানে সুবিধা হয়তো কম আহিছে হয়তো শিক্ষক নাই এনেকুৱা বিভিন্ন ধৰণৰ কাৰণত কি কাৰণ সেইটো চৰকাৰে উলিয়াব এনেকুৱা কিছুমান স্কুল আছে য'ত ছাত্ৰ ছাত্ৰী এতিয়াও মাটিত বহে ভালকৈ মাটিত বহিবলৈ ইভেন ধাৰি এখনো নাই কি দুখৰ কথা আৰু আজি এই স্কুল দুখনৰ পিছত চাই অহাৰ পিছত ঘৰৰ ভিতৰত সোমাই দেখিলোঁ যে বাজেট অধিৱেশনৰ যি মানে আমাৰ শিক্ষামন্ত্ৰী মহোদয় প্ৰেজেণ্ট কৰি আছে ভালেই লাগিছে যিবিলাক আশা আকাংক্ষা আমাৰ মানুহক দিছে এইবোৰ দিয়া উচিত ভাল লাগিছে তাৰ মাজতে এটা কথা শুনিলোঁ তেওঁ কৈছে 200খন স্কুল বনাব যি মানে প্ৰতিখন স্কুলে প্ৰাইভেট স্কুলতকৈ উচ্চ মানদণ্ডৰ হ'ব এইটো এটা প্ৰাইভেট স্কুলবিলাকক এটা প্ৰত্যাহ্বান জনাই তেওঁ এটা ষ্টেপ ল'ম বুলি কৈছে কিন্তু শিক্ষামন্ত্ৰী মহোদয়ে সম্ভৱ হ'ব জানো এইটো এনেকুৱা কিছুমান ডাঙৰ এনেকুৱা কিছুমান ধনী স্কুল আছে যিসকল ধনী মানুহে তেওঁলোকৰ ল'ৰা ছোৱালীক AC বাথৰুম থকা স্কুলত দিয়ে কি দৰকাৰ আছে এই কম্পিটিশ্যনত নামিবলৈ ডাইৰেক্ট প্ৰাইভেট স্কুলবিলাকক নাকি লগালেই হ'ল যদি কিছুমানে ভালকৈ পঢ়োৱা নাই যদি কোৱালিফাইড টিচাৰ নাই যদি ভালকৈ নপঢ়ায় যদি পৰীক্ষাৰ সময়ত শিকাই দিয়াৰ চেষ্টা কৰে এইবিলাক বস্তু চৰকাৰৰ কাৰণে উলিওৱা আৰু কণ্ট্ৰল কৰা একো ডাঙৰ কথা নহয় কম্পিটিশ্যনত সম্ভৱ নহয় এইটো গতিকে এনেকুৱা ডাঙৰ মানুহ আছে তেওঁ লাগিলে নিজৰ ডিষ্ট্ৰিক্টত নপঢ়াব অসমৰ বাহিৰত পঢ়াব ধনী মানুহে বাহিৰত পঢ়াই দিব
গতিকে এনেকুৱা এটা আনডিউ কম্পিটিশ্যন মানে কোনো কম্পিটিশ্যনৰ এটা মই কোনো সেইটো এটা ভেকু ভাওনা হ'ব বুলি মই ভাবিছোঁ এই কথাটো বাজেট অধিৱেশনত মই বেছি মানে হজম কৰিব নোৱাৰিলোঁ আৰু দ্বিতীয়তে হৈছে সেইদিনাখন শিক্ষামন্ত্ৰী মহোদয় কৈছিলে যে যিসকলে ট্ৰেন্সফাৰ বিচাৰিব তেওঁলোকক 3 বছৰৰ কাৰণে জেলত দিব এইটো জানো সাংবিধানিক দৃষ্টিভংগীৰ ফালৰ পৰা সম্ভৱ হয় জানো আৰু এটা কথা যি শিক্ষকসকলক আপুনি আমাৰ এপইণ্টমেণ্ট দিয়া হোৱাই নাই তেওঁলোকে চাকৰি পাম বুলি আশা কৰিছে এপইণ্টমেণ্ট দিব এপইণ্টমেণ্ট নিদিয়াৰ আগতে তেওঁলোকক এনেকুৱা কথা কৈ দিয়া হৈছে গতিকে তেওঁলোকৰ যিটো শিক্ষা দিম বুলি যি আন্তৰিকতা সেই আন্তৰিকতাটোত মানে আঘাত হনা হৈছে যি আন্তৰিকতাৰে যি উদ্যমেৰে মানে নতুন শিক্ষকসকলে কাম কৰি যাব তেওঁলোকক এনেকুৱা এটা কথা কোৱাটো যুক্তিসংগত নহয় গতিকে শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ এজন সুস্থ নাগৰিক হিচাপে এগৰাকী শিক্ষয়িত্ৰী হিচাপে এনেকুৱা ধৰণৰ মানে কি হয় ধৰক এনেকুৱা হয় আপুনি বহুত দিছে ধৰি লওক বহুত দি পেলাই আপুনি টাইমত দিয়া নাই বহুত দিছে দি পেলাই খাবলৈ দি মাৰ দুটামান দিছে এনেকুৱা ধৰণৰ হয় কেতিয়াবা দেউতাকে কি কৰে খাবলৈ দিয়ে খোৱাৰ পাততে পিটন দুটামান দিয়ে ল'ৰা ছোৱালীক সেইটো আনসাইকোলজিকেল ঠিক তেনেকৈ এইটো আনসাইকোলজিকেল হ'ব বুলি মই ভাবোঁ ঠিক আছে মানে এই কথাখিনি আচলতে অকণমান গুৰুত্ব দিব লাগে তেতিয়াহে মানে মানুহৰ মাজত আন্তৰিকতা কৰ্মৰ প্ৰতি আন্তৰিকতাটো থাকিব ঠিক আছে আজিলৈ ইয়াকে ক'লোঁ প্ৰিয় দৰ্শকসকল মই এটা আপোনালোকক এটা লিংক দিছোঁ এইখন এখন ভাল কিতাপ আপোনালোকে মই ডেছক্ৰিপশ্যন বক্সত দিছোঁ আপোনালোকে ইয়াত ক্লিক কৰিলে ডেছক্ৰিপশ্যন বক্সত ক্লিক কৰিলে সেই কিতাপখন পাব ভাল কিতাপ শিক্ষক হিচাপে আপোনালোকে পঢ়িব আজিলৈ আহোঁ ধন্যবাদ